ক্লাস 6 পার্ট 2 পার্ট 6 পৰিসীমা আৰু কালি পৰিসীমা আৰু কালিৰ বিষয়ে আমি কেনেকৈ অতি সহজৰে শিকো চাওঁ আহা 6.1 Question number 1 যদি এটা আৰ্টৰ দিক আৰু প্ৰস্থ ক্ৰমে 60 cm আৰু 20 cm হয় তেন্তে আৰ্টৰ পৰিসীমা উলিওৱা আমি কেনেকৈ এটো অতি সহজৰে উলিয়াম চাওঁ আহা পৰিসীমা আৰু কালিৰ বিষয়ে জানিবলৈ হলে আমি এইকেইটা উত্তৰটো জানিব লাগিব আৰ্টৰ পৰিসীমা ইকুৱেল টু দিক ইনটু 2 ইনটু দৈৰ্ঘ্য প্লাস প্ৰস্থ বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য হ'ব কুৱেশ্যন নম্বৰ 1 ৰ দিয়া আছে আয়তৰ দৈৰ্ঘ্য ইকুৱেল টু কিমান দিয়া আছে আয়তৰ দৈৰ্ঘ্য ইকুৱেল টু 60 cm আৰু আয়তৰ প্ৰস্থ ইকুৱেল টু কিমান দিয়া আছে 20 cm দিয়া আছে এতেকে আয়তৰ পৰিসীমা এটো উত্তৰটো ব্যৱহাৰ কৰি আমি কৰিব লাগিব ইয়াত আয়তৰ পৰিসীমা ইকুৱেল টু ইয়াত কি হ'ব 2 ইনটু দৈৰ্ঘ্যটো কিমান দিয়া আছে দৈৰ্ঘ্যটো 60 প্লাস প্ৰস্থটো কিমান দিয়া আছে 20 তাৰপিছত 2 ইনটু 60 আৰু 20 টো প্লাস কৰিলে কিমান হ'ব 80 হ'ব সেন্টিমিটাৰ দিয়া আছে এটো 8 দুগুণ 16 ইয়াত কি হ'ব 160 সেন্টিমিটাৰ হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব সেন্টিমিটাৰ টু সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ হ'ব 160 সেন্টিমিটাৰ হ'ব এটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 2 আয়ত আকৃতি মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰে দৈৰ্ঘ্য 150 মিটাৰ হয় তেন্তে মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা এটো হ'ব আয়তৰ পৰিসীমা ইকুৱেল টু কিমান দিয়া আছে আয়তৰ পৰিসীমাটো 400 মিটাৰ দিয়া আছে আয়তৰ দৈৰ্ঘ্য ইকুৱেল টু 150 মিটাৰ দিয়া আছে প্ৰস্থ ইকুৱেল টু কিমান হ'ব প্ৰস্থ ইকুৱেল টু কিমান হ'ব প্ৰশ্নবোধক হ'ব এতেকে ইয়াত কি হ'ব বৰ্গৰ পৰিসীমা এটো উত্তৰটো আমি ব্যৱহাৰ কৰিব লাগিব বৰ্গৰ পৰিসীমা ইকুৱেল টু কিমান হ'ব বৰ্গৰ পৰিসীমাটো আয়তৰ পৰিসীমাটো কিমান দিয়া আছে আয়তৰ পৰিসীমাটো 400 দিয়া আছে ইকুৱেল টু ইয়াত কি হ'ব সৰি এটো উত্তৰটো মতে কৰিব লাগিব আয়তৰ পৰিসীমাটো কিমান দিয়া আছে আয়তৰ পৰিসীমাটো 400 দিয়া আছে এতিয়া ইয়াত 2 ইনটু দৈৰ্ঘ্যটো কিমান দিয়া আছে দৈৰ্ঘ্যটো 150 প্লাস প্ৰস্থটো কিমান দিয়া আছে প্ৰস্থ আমি উলিয়াব লাগিব এতিয়া আমি এটো কেনেকৈ কৰিব লাগিব এটো 2 দুগুণ 4 0 দুইটা আছে দুইটা 0 আহিব তাৰ পিছত ইয়াত কি হ'ব প্ৰস্থ ইকুৱেল টু প্ৰস্থটো আমি ইয়াতে টম প্ৰস্থ ইকুৱেল টু 200 মাইনাস এটো প্লাস আছে অমঞ্চনৰ পৰা গলে মাইনাস 150 হ'ব 200 পৰা 150 গলে কিমান হ'ব 50 মিটাৰ হ'ব এটো 50 মিটাৰ হয় এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 3 এখন আয়তাকাৰ উদ্বোধনৰ দিক 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ ইয়াৰে চাৰিওকাষে ভেৰ দিলে প্ৰতি মিটাৰত 20 টকাকৈ হাৰ কিমান খৰচ হ'ব এটো কোৱেশ্চন নম্বৰ 3 সমাধানটো দিয়া আছে দিক ইকুৱেল টু কিমান দিয়া আছে দিক ইকুৱেল টু 200 মিটাৰ দিয়া আছে প্ৰস্থ ইকুৱেল টু কিমান দিয়া আছে প্ৰস্থ ইকুৱেল টু 150 মিটাৰ হ'ব আয়তৰ পৰিসীমা ইকুৱেল টু কি হ'ব 2 ইনটু ইয়াত 200 প্লাস ইয়াত কি হ'ব 150 হ'ব 200 প্লাস 150 ইকুৱেল টু ইয়াত 2 ইনটু 200 এই দুইটাটো যোগ কৰিলে কিমান হ'ব 350 হ'ব 350 লগত এটো পূৰণ কৰিলে কিমান হ'ব 700 হ'ব এটো 700 হয় এতেকে ইয়াত কি হ'ব প্ৰতি মিটাৰত 20 টকা হাৰত প্ৰতি মিটাৰত 20 টকা হাৰত এতেকে 1 মিটাৰত কিমান হ'ব 1 মিটাৰত খৰচ হয় এটো 1 মিটাৰত খৰচ হয় 700 হ'ব এতেকে 20 মিটাৰত খৰচ হয় 20 মিটাৰত খৰচ হ'ব 700 ইনটু 20 এ পূৰণ কৰিব লাগিব ইয়াত কি হ'ব 7 দুগুণ 14 তাৰপিছত 0 কেইটা আছে 0 তিনটা আছে তিনটা 0 আহিব কিমান হ'ব 14000 টকা হ'ব এটোৱে হ'ব এনসাৰ Question number 4 কালিতাই পুৰ কৰা 1 এটা বৰ্গৰ পৰিসীমা ইকুৱেল টু 16 cm বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য এটোক আমি কেনেকৈ উলিয়াব লাগিব Question number 4 ৰ সমাধান এটো হ'ব বৰ্গৰ পৰিসীমা ইকুৱেল টু কিমান দিয়া আছে 16 cm হ'ব বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য ইকুৱেল টু পৰিসীমা বাই 4 হ'ব পৰিসীমাটো কিমান দিয়া আছে 16/4 হ'ব 4 4 গুণ 16 হ'ব ইকুৱেল টু কিমান হ'ব
4 সেন্টিমিটাৰ হ'ব এতেকে এটা বাহুৰ দৈৰ্ঘ্য ইকুয়াল টু কিমান হ'ব 4 সেন্টিমিটাৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 2 টু এটা আয়তৰ পৰিসীমা 18 সেন্টিমিটাৰ আয়তটোৰ প্ৰস্থ ইকুয়াল টু 3 সেন্টিমিটাৰ দৈৰ্ঘ্যটো কিমান হ'ব এটো হ'ব পৰিসীমা ইকুয়াল টু কিমান দিয়া আছে 18 সেন্টিমিটাৰ প্ৰস্থ ইকুয়াল টু কিমান দিয়া আছে 3 সেন্টিমিটাৰ দৈৰ্ঘ্য ইকুয়াল টু আমি প্ৰশ্নবোধক হ'ব এতেকে পৰিসীমাটো কিমান দিয়া আছে 18 ইকুয়াল টু 2 ইনটু প্ৰস্থটো 3 প্লাস ইয়াত কি হ'ব দৈৰ্ঘ্য হ'ব এটো 3 প্লাস দৈৰ্ঘ্য তাৰপিছত 2 9 গুণ 18 ইয়াত কি হ'ব প্ৰস্থ ইকুয়াল টু 9 ৰ পৰা 3 মাইনাস কৰিব লাগিব 3 মাইনাস কৰিলে কিমান হ'ব 6 সেন্টিমিটাৰ হয় এইটোৱে হ'ব এনসার Question number 5 এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেন্টিমিটাৰ আৰু প্ৰস্থ আৰু 15 সেন্টিমিটাৰ আৰু ত্ৰিভুজটোৰ পৰিসীমা 47 সেন্টিমিটাৰ হয় ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান Question number 5 ত্ৰিভুজটোৰ পৰিসীমা কিমান দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমা ইকুয়াল টু 47 সেন্টিমিটাৰ দিয়া আছে দুটা ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে 21 সেন্টিমিটাৰ আৰু কিমান দিয়া আছে 15 সেন্টিমিটাৰ দিয়া আছে এটো 15 সেন্টিমিটাৰ দিয়া আছে দৰা হল তৃতীয় বাহুটোৰ দৈৰ্ঘ্যটো কিমান হ'ব তৃতীয় বাহুটোৰ দৈৰ্ঘ্যটো 1 সেন্টিমিটাৰ দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমাটো 47 তিনিটা বাহুৰ যোগফলটো কিমান হ'ব 21 প্লাস 15 প্লাস x হ'ব তাৰপিছত ইয়াত 47 ইকুয়াল টু এই দুটাটো প্লাস কৰিলে 36 প্লাস x হ'ব তাৰপিছত x ইকুয়াল টু 47 মাইনাস 36 হ'ব এটু পৰা এটু মাইনাস কৰিলে কিমান হ'ব 11 সেন্টিমিটাৰ হ'ব এতেকে তৃতীয় বাহুটোৰ এটু তৃতীয় বাহুটোৰ দৈৰ্ঘ্য ইকুয়াল টু কিমান হ'ব তৃতীয় বাহুটোৰ দৈৰ্ঘ্য ইকুয়াল টু 11 সেন্টিমিটাৰ হয় এইটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 6 টু প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে তাৰ পিছত তাৰ ডালৰ পোন কৰি বিভিন্ন যুগত বেকা হেৰি একেডালে তাৰেৰে আয়ত গঠন কৰা হৈছে এই আয়তবোৰৰ সমসম্ভাৱ্য দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান হ'ব অতি কমেও 5টা বেলেগ বেলেগ আয়ত লিখা Question number 6 to তাৰ ডালৰ মুঠ দৈৰ্ঘ্য পৰিসীমা ইকুয়াল টু কিমান হ'ব 6 into 4 6 4 গুণ কিমান হ'ব 24 সেন্টিমিটাৰ হ'ব আয়তৰ পৰিসীমা ইকুয়াল টু কিমান হ'ব 24 সেন্টিমিটাৰ হলে ইয়াত কি হ'ব 24 সেন্টিমিটাৰ হলে ইয়াত কি হয় 24 সেন্টিমিটাৰ হলে ইয়াত কি হ'ব d প্লাস প্ৰস্থ ইকুয়াল টু কিমান হ'ব d প্লাস প্ৰস্থ ইকুয়াল টু 12 সেন্টিমিটাৰ হয় এটো 12 সেন্টিমিটাৰ হ'ব লাগিব 24 সেন্টিমিটাৰ হ'ব লাগিব এতেকে সমসম্ভাৱ্য যোগবোৰ কি হ'ব এতেকে সমসম্ভাৱ্য যোগবোৰ হল d ইকুয়াল টু কিমান হ'ব d ইকুয়াল টু 11 সেন্টিমিটাৰ আৰু প্ৰস্থ ইকুয়াল টু কিমান হ'ব প্ৰস্থ ইকুয়াল টু 1 সেন্টিমিটাৰ হ'ব 11 আৰু 1 টো প্লাস কৰিলে কিমান হয় 12 হ'ব তাৰপিছত 2 টু d ইকুয়াল টু কিমান হ'ব d ইকুয়াল টু 10 সেন্টিমিটাৰ তাৰপিছত প্ৰস্থ ইকুয়াল টু কিমান হ'ব প্ৰস্থ ইকুয়াল টু 2 সেন্টিমিটাৰ হ'ব 10 আৰু 2 টো প্লাস কৰি 12 হ'ব 3 টু d ইকুয়াল টু কিমান হ'ব d ইকুয়াল টু 9 সেন্টিমিটাৰ আৰু প্ৰস্থ ইকুয়াল টু কিমান হ'ব প্ৰস্থ ইকুয়াল টু 3 সেন্টিমিটাৰ হয় তাৰপিছত 4 টু d ইকুয়াল টু কিমান হ'ব d ইকুয়াল টু 8 সেন্টিমিটাৰ হ'ব প্ৰস্থ ইকুয়াল টু কিমান হয় প্ৰস্থ ইকুয়াল টু ইয়াত কি হ'ব 4 সেন্টিমিটাৰ হ'ব এইডাৰ 4 প্লাস কৰিলে কিমান হ'ব 12 হ'ব তাৰপিছত 5 টু d ইকুয়াল টু 7 সেন্টিমিটাৰ হলে প্ৰস্থ ইকুয়াল টু কিমান হ'ব লাগিব প্ৰস্থ ইকুয়াল টু 5 সেন্টিমিটাৰ হ'ব লাগিব এইটোৱে হ'ব এনসাৰটো Question number 7 প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গ আকৃতি খেলপথাৰৰ এখন চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ হল 4480 টকা খেলপথাৰখনৰ প্ৰতিটো পালৰ যোগ নিৰ্ণয় কৰা Question number 7 ৰ সমাধান প্ৰতি মিটাৰৰ খৰচ হয় কিমান হ'ব প্ৰতি মিটাৰৰ খৰচটো 35 টকা হয় তাৰপিছত তেন্তে 4480 টকাত খৰচ হলে ইয়াত কি হ'ব 4480 টকা মাটিৰ পৰিসীমা ইকুয়াল টু ইয়াত কি হ'ব 4480 টকাৰ লগত আমি 35 টকা হৰণ কৰিব লাগিব
হৰণ কৰিলে কিমান এটো 4480 টকাৰ লগত 35 টকা হৰণ কৰিলে কিমান হ'ব 128 মিটাৰ পাব এটো হ'ব বৰ্গ আকৃতি খেলপথাৰ কোণৰ প্ৰতিটো বাহুটো কি হ'ব 128 টকাৰ লগত আমি 4 ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে কিমান হ'ব এটো 4 3 গুণ 12 3 হ'ব 4 2 গুণ 8 ইয়াত 2 হ'ব কিমান হ'ব 32 সেন্টিমিটাৰ হ'ব এটোই হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 8 এখন আয়ত আকৃতিৰ পথাৰৰ দৈৰ্ঘ্য 150 মিটাৰ আৰু প্ৰস্থ 100 মিটাৰ এজনে কৃষকক চিত্ৰ দেখুৱাৰ দৰে তাৰেৰে চাৰিবেৰৰ পথাৰখনৰ মেৰিয়াই বিচাৰিছে ইয়াৰে বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান কোৱেশ্চন নম্বৰ 8 ৰ সমাধান দৈৰ্ঘ্য ইকুৱেল টু কিমান হ'ব দৈৰ্ঘ্য ইকুৱেল টু 150 মিটাৰ হ'ব প্ৰস্থ ইকুৱেল টু কিমান হ'ব প্ৰস্থ ইকুৱেল টু 100 মিটাৰ হয় আয়তৰ পৰিসীমা ইকুৱেল টু কিমান হ'ব 2 * 150 প্লাস 100 প্লাস কৰিব লাগিব এটো 2 * এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 250 হ'ব 250 লগত এটো পূৰণ কৰিলে কিমান হ'ব 500 হ'ব 2 * 9 = 9 5 * 2 = 10 * 9 2 * 2 = 4 একে 5 হ'ব এটো হ'ব চাৰিবেৰৰ পথাৰখনৰ মেৰিয়াই মুঠ তাৰ ইকুৱেল টু কিমান হ'ব 4 * ইয়াত কি হ'ব 500 হ'ব 4 * 9 * 9 4 5 গুণ ইয়াত কি হ'ব 20 তাৰ পিছত 0 দুইটা আহিব ইমান কিমান হ'ব 2000 মিটাৰ হ'ব এটোৱে হ'ব 6.1 ৰ প্ৰশ্ন উত্তৰটো